ৰাজ্যসভাৰ এখন নিৰ্বাচন তাৰ কাৰণে ঠিক অনুশীলন কৰিলোঁ আৰু আজি ক'লোঁ দুইখন আসনে কালিৰ দিনটোত কেনেকুৱা ধৰণৰ বাকীখিনি পৰিকল্পনা দিনটো হৈ গ'ল মিটিং চালোঁ কালি দৰে সভাকক্ষত নিৰ্বাচনী প্ৰক্ৰিয়াটো তাত সম্পাদন কৰিব নিৰ্বাচনী বিষয়ে আৰু লগতে আমাৰ যিখিনি কৰণীয় আছে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক ব্ৰিফ কৰিছে সকলোৱে বুজি লৈছে কালি ৰাতিপুৱাৰ পৰা আহি উইদিন দ্য টাইম ষ্টেম্প টাইম লিমিটেশ্যন কৰি আছে অভিযোগ প্ৰতিৰোধৰ মাজত বিৰোধী দাবী কৰি আছে যে তেওঁলোকে কিন্তু নাম্বাৰটো পাব 43 পাব দেখা যায় কালি আমাৰ ডিজল আছিলে কিমান কেইখন কালি গম পাব ইমান সময় ডিজল আৰু পলিং এজেণ্টৰ দায়িত্ব তেনেকৈ প্ৰতিজন মানে প্ৰাৰ্থী লগতে দলৰ পৰা এজন অথৰাইজ পলিং এজেণ্ট আপোনালোকৰ দল আমাৰ দলৰ পৰা জন্মমূলক আমি তেখেতক আমাৰ ভোট দেখাব লাগিব থেংক ইউ